নমস্কাৰ, আকৌ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো বেবী পিংক হয়, কিন্তু বেবী পিংক আজিকালি নতুন এটা বেবী পিংক ওলাইছে, পাইডৰ পিংক বুলি কয়, সেইটো কালাৰ হয়। এইটো ভিডিঅ'ত চাগে বগা দেখিব, কিন্তু বগা নহয়, এইটো পিংক কালাৰে হয়, পাইডৰ পিংক। খুব ধুনীয়া কম্বিনেশ্যনত বনাইছে, হোৱাইট গুণা আৰু কপাৰ গুণাৰ কম্বিনেশ্যন দিছে। আৰু যোনটো আপোনাৰ ভিতৰৰ বুটা দিছে, সেইটো সৰু সৰু বৰফি বুটা দিছে, ডায়মণ্ড। বাকি আচলটোত আপোনাৰ মিনাটো কম্বিনেশ্যনটো বেলেগ দিছে, হোৱাইট গুণা কপাৰ গুণাৰ কম্বিনেশ্যন দিছে। আৰু যোৰাটো খুব ধুনীয়া টাইপত বনাইছে। ইয়াৰ এইখন মেখেলাখনত পুৰা অল অভাৰ কাম দিছে, ইয়াত বুটা দিয়া নাই। আজিকালি কেনেকুৱা হৈছে, চব মেখেলাবোৰ হেভি থাকিব আৰু চাদৰখন মিডিয়াম থাকিব, সেনেকুৱা টাইপত এতিয়া বেছি চলি আছে। সেইকাৰণে এইটো সেনেকুৱা টাইপতে বনাইছে, চাদৰখন গোটাই এই বুটা থাকিব আৰু মেখেলাখনত পুৰা হেভি থাকিব। আৰু যোৰাটো কালাৰটো খুব ধুনীয়া কালাৰ হয়। আৰু যোনটো বৰ্ডাৰ হয়, চাইড বৰ্ডাৰ, এইটো চাইড বৰ্ডাৰটো একেলগে মেখেলাৰ লগত আছে। আৰু ইয়াৰ বিষয়ে যদি কিবা জানিব লগা আছে, আমাৰ কণ্টেক্ট নম্বৰত ডাইৰেক্ট যোগাযোগ কৰক। আৰু নতুন নতুন ভিডিঅ' চাই থাকিবৰ কাৰণে আমাৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ। আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি থাকিব, নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আৰু আহি থাকিব। ধন্যবাদ।